Hi friends, welcome back to my YouTube channel Raju Amguri blog. আৰু friends সকলোকে মই বহাগ বিহুৰ শুভেচ্ছা জনাইছো বহুত আৰু এটা কথা কওঁ মানে মই আজিকালি যিবিলাক ভিডিঅ' দিছো আপোনালোকক সেই ভিডিঅ'বিলাকক আপোনালোকে বহুত মৰম দিছে আৰু তেনেকুৱা সদায় মোক মৰম কৰি যাব সাপোৰ্ট কৰি যাব আৰু ভিডিঅ'বিলাকে যিসকলে চাইছে তেওঁলোকে প্লিজ মোক চেনেলটো সাবস্ক্ৰাইব কৰিব সহায় কৰিব আগবাঢ়ি যাবলৈ আৰু সেইখিনি আৰু মই এতিয়া বৰ্তমান আছো মই এই ষ্টেচনৰ ওচৰতে আছোঁ আৰু এয়া দেখিবলৈ পাইছে এয়া মোৰ পাছফালে ট্ৰেইনখন ৰখাই দিছে মালগাড়ী আৰু ইফালে ষ্টেচন আছে আমগুৰি জংচঙত ৰখি আছোঁ মানে বৰ্তমান আমাৰ ঘৰৰ ওচৰতে অকণমান আগৰ ভিডিঅ'টো আপোনালোকে চাবলৈ পাইছে তো ইয়াতে ৰখি আছোঁ আৰু ইয়াৰ অলপ ভিউবিলাক আপোনালোকক দেখাই দিছোঁ বহুত দীঘল ট্ৰেইন আৰু এইফালেও আছে এইফালেও বহুত দীঘল আৰু বৰ্তমান ইঞ্জিনটো নাই ইঞ্জিনটো এতিয়া লৈ গৈছে আৰু এই ট্ৰেইনখন এতিয়া কিমান দিনলৈকে ইয়াত থাকিব ক'ব নোৱাৰোঁ আৰু ইয়াত থাকিলে মানে বহুত প্ৰব্লেম হৈ যায় আমাৰ পাৰ হৈ যাবলৈ যি নহওক আৰু অকণমান আমাৰ ইয়াৰ পৰিৱেশবিলাক আপোনালোকক দেখাই দিছোঁ বেক কেমেৰা দি চাই দিব ইয়াত ধুনীয়াকৈ বহিবলৈ চিট দিয়া আছে আৰু এইফালেও দিয়া আছে পানী হেৰি কৰিবলৈ পানী খাবলৈ কাৰণে এইবোৰ দিয়া আছে মই এইটো পাৰে আছোঁ ইটো পাৰে ষ্টেচনটো আছে মই এই পাৰে ষ্টেচনটো নাই প্লেটফৰ্মটো নাই জাষ্ট পেচেঞ্জাৰখিনি ইয়াত থাকিবৰ কাৰণে উঠিব সুবিধাৰ কাৰণে এই বস্তুটো দিয়া আছে আৰু নামনি ফালে ডিমাপুৰ যায় তেওঁলোকৰ গুৱাহাটীলৈ যায় এইটো চাইডে আৰু এইটো চাইডে যায় উজনিলে এইটো উজনিলৈ মানে তিনিচুকীয়া ডিব্ৰুগড় চবলৈ যাব পাৰি এইফালে আৰু ইয়াত দেখিছে আপোনালোকে ধুনীয়াকৈ ইয়াত বনাই থৈছে টিংঘৰ দি বহিবৰ কাৰণে সুবিধা আছে ইয়াতে পেচেঞ্জাৰখিনি যাতে অসুবিধা নহয় ধুনীয়াকৈ টিং পাত দি দিছে আগতে তেনেকুৱা নাছিলে কিন্তু এতিয়া মানে বহুত ভাল হৈছে আৰু যেতিয়া মই সৰু আছিলোঁ তেতিয়া এইবোৰ নাছিলেই এইবোৰ পূৰা একদম দ আছিলে পূৰা এইটো লাইন এটা আছিলে এইফালে পূৰা জংঘল আছিলে এইবোৰ চাইডে পূৰা জংঘল আছিলে যেনে তেনে এইফালে যাব পাৰি আৰু ইটো চাইডেও তেনেকুৱাই আছিলে মানে অলপ ডাউন টাইপৰ আছিলে ভালে আছিলে অলপ এইফালে পূৰা জংঘল আছিলে কিন্তু এতিয়া নতুনকৈ বনাইছে আগলৈ যিটো আপোনালোকক দেখাইছোঁ ডিজাইন দি পিনে বনোৱা আছিলে এইফালে ডিজাইন দি বনাইছে সেইটো নতুনকৈ বনাইছে আৰু এইফালেও বনাইছে সেই বৰ্ডখন দেখিবলৈ পাইছে আপোনালোকে এইফালেও নতুনকৈ বনাই আছে আৰু ইটো পাৰেও বনাই আছে তেতিয়া আপোনালোকক দেখাম মই এতিয়া ষ্টেচনত বৰ্তমান বহি আছোঁ আৰু মানে ঘৰৰ পৰা ওলাই আহিলোঁ আৰু অকণমান ব্লগ টাইপৰ অলপ বনাই দিওঁ আমাৰ ইয়াৰ আমগুৰি জংচনটো অলপ আপোনালোকক দেখুৱাই দিলোঁ আৰু ভালকৈ বনাই আছে মানে আগলৈ সেইখিনি আপোনালোকক দেখাম ধুনীয়াকৈ গোটেইখিনি হৈ লওক তেতিয়া আপোনালোকক ষ্টেচনৰ বিষয়ে এটা ধুনীয়াকৈ এটা ব্লগ এটা বনাম আপোনালোকে চাবলৈ পাব আৰু এই ব্লগটো যদি চাই ভাল লাগিলে আপোনালোকে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আকৌ মই ক'বলৈ বিচাৰিছোঁ যে মই আজিকালি যিবিলাক আপোনালোকক ভিডিঅ' দি আছোঁ ব্লগ দি আছোঁ আপোনালোকে যথেষ্ট মৰম দিছে মোক যথেষ্ট মানে বহুত মৰম দিছে আগতে দিছোঁ খালি দিওঁতে অলপ লেট হৈছে মোৰ আৰু মই কাম কৰা ল'ৰা হয় তো কামলৈও যাব লাগে তাৰ মাজত ভিডিঅ' বনাব লাগে এডিট কৰিব লাগে সেইখিনি সম্ভৱ নহয় যি পাৰোঁ দেৰিকৈ হ'লেও দিছোঁ আৰু আপোনালোকে আঁকোৱালি লৈছে সেইখিনি বহুত ভাল লাগিছে আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু মই আপোনালোকৰ লগত সদায় আছোঁ আপোনালোকে মোৰ লগত থাকিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সহায় কৰিব আগবাঢ়ি যাবলৈ সেইখিনি আৰু আজিলৈ আহিছোঁ ভালে থাকিব বাই বাই